আজি ৰাতিপুৱাৰ পৰা জবা ফুলৰ গছ বিচাৰি মই সিফালৰ পৰা সিফাললৈ ওলৌ-তলৌকৈ ঘূৰি ফুৰিছো। অৱশেষত গৈ পিনি মই ককাহঁতৰ ঘৰতে জবা ফুলৰ গছ পালো, কিন্তু কিয় লাগে কৈ আছো ৰ'ব। মেইন কথাটো হৈছে গাইজ, মোৰ ইমান সোনকালে টকলা হ'বলৈ একেবাৰে মন নাই। আনহাতে গাইজ, মোৰ চুলিখিনি মোৰ লগত নাথাকো কৰি আছে, মানে ইমানেই বেছি সৰিছে ক'বলৈ মোৰ ভাষা নাই। ইয়াৰে এটা উচিত উপায় বিচাৰি বিচাৰি অথনিৰে পৰা গছৰ তলে তলে ঘূৰি ফুৰিছো গাইজ। আনহাতে উপায়টো বুলি যে কৈছো, সেয়াই হৈছে জেতুকা পাত, জবা ফুলৰ পাত আৰু এটা পিঁয়াজ, এইখিনি পিচি পিনি চুলিত লগাম। সেইটোৱে হৈছে মেইন উপায়। যিহে চুলিখিনি সৰিছে, এনেকুৱা হৈ থাকিলে মই একেবাৰে ধ্বংসই হৈ যাম আৰু বাদ দিয়ক এইবোৰ। এইফালে আকৌ মই সকলোখিনি বস্তু আনি বৌক গতাই দিলো। বৌয়ে আকৌ পিছিলে, মই এইফালে ৰবাব টেঙা কটাত লাগিলো। কিয়নো বতৰৰ বস্তু সদায় বতৰতে খাব লাগে, তাতকে আগত বা তাতকে পাছত খালে কিবা খেমেকা যেন লাগে। জ্বলা খোৱাত পাছে মই একেবাৰে এক্সপাৰ্ট। জ্বলা খাওঁতে মোৰ জীৱনটোও জলকীয়াৰ দৰে পুৰা জ্বলা হৈ গৈছে। এইফালে আকৌ চুলিৰ যত্ন ল'বলৈ গৈ মোৰ হাতৰ অৱস্থা কি হৈছে দেখিছেই নহয়। বহাগৰ বিহু মগাত এবাৰ একেবাৰে আগতীয়াকৈ লাগিছে। হেপী ৰঙালী বিহু। মোৰ মায়া বজাৰখন ইমানতে সামৰিছো, বাই।